92.7 বিগ এফএমত আৰম্ভ হৈছে আজিৰ পৃষ্ঠা। হৃদয় সৃষ্ট সৃষ্টি নে মগজু সৃষ্ট বুদ্ধি, আবেগ সৃষ্ট ভাৱনা নে যুক্তিবদ্ধ অজুহাত, আটম টুকাৰি নোহোৱা পথত হেৰাই যোৱা মানসিকতা নে সংগ্ৰামী সত্তাৰ আকুলতাত বিচাৰি যোৱা প্ৰেৰণা। নিৰ্বাচিত কি হ'ব কোৱা টান, হয়তো যদি হয় ইয়াৰ ভোট যুদ্ধ, আপোনাৰ নিৰ্বাচনৰ নিকটতম আধাৰ হ'ব কি হৃদয় নে মগজু, নে পথৰ সন্ধান বিচাৰি বাট হেৰুৱা পথিক ওলাবগৈ মধুশালাত। শবদৰ ছন্দ জীৱনৰ আদি পাঠ কিতাপতে, শুকুলা কাষত নীলাকৈ তৰাৰে কাহিনীৰ পাতনি কিতাপতে, বৰ্ণবোৰ বুটলি হৃদয়েৰে নিজৰাৰে কাপেৰে লিপি, আজিৰ পৃষ্ঠা লুটিয়াই জুকিয়াই, আজিৰ পৃষ্ঠা মিলি, আজিৰ পৃষ্ঠা লুটিয়াই জুকিয়াই, আজিৰ পৃষ্ঠা মিলি। গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে ৰেডিঅ'ত কিতাপ পঢ়ি আছো, পঢ়ুৱাৰ অভ্যাস কৰাই আছো। আৰু আজি আমি আজিৰ পৃষ্ঠাত যিখন উপন্যাস লৈছো সেইখন হৈছে সৌমিত্ৰ যোগীৰ মধুশালা। সমাজত বিভিন্ন বিকাৰ আমিও দেখিছো, আপুনিও দেখিছে। যিবোৰ সামাজিক বিকাৰ দেখি আপুনি নিজেও ভীষণ অসন্তুষ্ট হৈ পৰিছে বা কেতিয়াবা আপোনাৰো বিৰক্ত লাগিছে, লজ্জিত হৈছে। আচলতে সেইবোৰৰ উৎস সন্ধান কৰিবলৈ গৈ সৌমিত্ৰ যোগীয়ে আৱিষ্কাৰ কৰিছে কেতবোৰ চিৰন্তন সত্য। যদি জানিব বিচাৰিছে পঢ়িব লাগিব মধুশালা। নোকোৱাকৈ বহু কথা বুজিব পাৰি, নেদেখাকৈয়ে ঘটনা পৰিঘটনাৰ কথা শুনিয়ে বহু কথা বুজিব পাৰি। হয়তো মধুশালা পঢ়িলে আপুনি নপঢ়াকৈয়ে বুজিব পাৰিব অসমৰ ৰাজনীতি আৰু সমাজনীতিৰ কিছুমান ঘটনা পৰিঘটনাৰ বিষয়ে। এনেধৰণৰ কিছু ঘটনা পৰিঘটনা যিবোৰে প্ৰভাৱ পেলাই আছে আজিৰ প্ৰজন্মটোক। আজিৰ প্ৰজন্মটোৰ প্ৰতিটো খোজ যেন নিৰ্ধাৰিত কৰা হৈ গৈছে, য'ত হয়তো সংঘাত আছে। পিছে ইয়াৰ বিকল্প পথ কি জানিবলৈ আপুনি পঢ়িব লাগিব মধুশালা সৌমিত্ৰ যোগীৰ। 92.7 বিগ এফএমত আজি কথা পাতিম সৌমিত্ৰ যোগীৰ উপন্যাস মধুশালাৰ বিষয়ে। শুনি থাকক আপুনি আজিৰ পৃষ্ঠা। আহক ৰেডিঅ'ত কিতাপ পঢ়ো। 92.7 বিগ এফএমত সুজিতা আৰু শুভংকৰ আছো আপোনাৰ সৈতে। সেয়া হৈছে আজিৰ পৃষ্ঠা আৰু কথা পাতি আছো আজি সৌমিত্ৰ যোগীৰ উপন্যাস মধুশালাৰ বিষয়ে। আচ্ছা শুভংকৰ, তুমি এটা কথা জানানে নাই, কিছুমান মানুহে কবিতা হৃদয়ৰ পৰা লিখে আৰু কিছুমান মানুহে কবিতা মগজুৰ পৰা লিখে। কথা জনা নাছিলো, কিন্তু মধুশালা পঢ়ি গম পালো। আৰু অৱশ্যে এটা কথা যে আমি যেতিয়া হৃদয়ৰ পৰা কিবা এটা লিখিম তেতিয়াহ'লে তাত নিশ্চয় আমাৰ আবেগ, অনুভূতি, অনুভৱবোৰ থাকিব। পিছে মগজুৰ পৰা যিবোৰ লিখা হ'ব তাত হয়তো শব্দৰ মায়াজাল থাকিব, কিন্তু সি হয়তো আমাৰ আবেগ, অনুভূতি বা আমাৰ অনুভৱবোৰক চুবগৈ নোৱাৰিব। নিশ্চয়, সেইবাবে আপোনালোকেও পঢ়িব লাগিব কিছু চিৰন্তন সত্য উদ্ঘাটন কৰিবলৈ মধুশালা। পিছে ভাল লাগিলে মেঘনাক লগ পাই, ভাল লাগিলে ৰাহুলক লগ পাই, ভাল লাগিলে নবাবক লগ পাই। পিছে এই চৰিত্ৰবোৰৰ মাজত কেতিয়াবা নায়ক নায়িকা বিচাৰি পোৱা যাবনে বা আমাৰ পাঠক সমাজে পাবনে? ইয়াৰ উত্তৰ দিবলৈ সৌমিত্ৰ যোগী থাকিব আমাৰ সৈতে। আমি কথা পাতিম তেখেতৰ সৈতে আমাৰ আজিৰ অনুষ্ঠানত। পিছে আপোনাক এইখিনিতে জনাই থওঁ, সৌমিত্ৰ যোগীৰ মধুশালা আগবাগ প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা এই কিতাপখনৰ প্ৰথম প্ৰকাশ ডিচেম্বৰ 2014, দাম 220 টকা, অংগসজ্জা উপমা বৰদলৈ। লগতে আপোনাক জনাই থওঁ এখন খুব ধুনীয়া প্ৰচ্ছদ, এই প্ৰচ্ছদখন কৰিছে নিতুল ডেকাই। তেনেহলে আহক আমি ৰেডিঅ'ত কিতাপ পঢ়ো। আজি আমাৰ সৈতে থাকিব ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰ, জনপ্ৰিয় কবি নীলিম কুমাৰ, গল্পকাৰ প্ৰশান্ত কুমাৰ দাসকে ধৰি বহুতো। সেইবাবে শুনি থাকক মাত্ৰ 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা। আহক ৰেডিঅ'ত কিতাপ পঢ়ো। 92.7 বিগ এফএম শুনি আছে আপুনি আৰু ৰেডিঅ'ত কিতাপ পঢ়াৰ অভ্যাস কৰি আছো জুৰ বন্ধু। সুজিতা আৰু শুভংকৰ আছো আপোনাৰ সৈতে আৰু কথা পাতি আছো আজি সৌমিত্ৰ যোগীৰ উপন্যাস মধুশালাৰ বিষয়ে। মধুশালা সম্পৰ্কে আমাক কিছু কথা জনাবলৈ ফোনৰ লাইনত আছে আমাৰ সৈতে যশস্বী সাহিত্যিক শ্ৰদ্ধাৰ ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰ। আহকচোন তেওঁ কি কয় শুনো।
আজিৰ পৃষ্ঠা মেলি স্যাৰ আমি আজি আজিৰ পৃষ্ঠাত কথা পাতি আছো মধুশালা সৌমিত্ৰ যোগীৰ উপন্যাসখনৰ বিষয়ে প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিলো এই উপন্যাসখন সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কি উদীয়মান লেখক সৌমিত্ৰ যোগীৰ মধুশালা এনেখন উপন্যাস সেই উপন্যাসখনে আচলতে প্ৰকৃততে আধুনিকতাৰ দাবী কৰিব পাৰে উপন্যাসত আধুনিক যুৱ সমাজৰ যিটো অনুভৱ আৰু আধুনিক মানুহৰ যিটো অনুভৱ আধুনিক যিবিলাক সমস্যা আধুনিক মানুহৰ জীৱন ধাৰাৰ যিটো পৰিৱৰ্তন এই গোটেইখিনি বস্তু সুন্দৰ ৰূপে ওলাই পৰিছে বোধকৰো এইখনৰ নিচিনা উপন্যাস যোৱা 4 বছৰে ওলোৱাই নাই বুলি ক'ব পাৰি এইখনৰ ধৰণৰ নিচিনা আৰু এইখন আচলতে সৌমিত্ৰ যোগীৰ প্ৰথম উপন্যাস যদিও এইখনো তেওঁ উপন্যাসিক হিচাপে তেওঁ এটা ডাঙৰ প্ৰতিশ্ৰুতি বহন কৰিছে ইয়াৰ চৰিত্ৰখন সুন্দৰ পৰিৱেশ সুন্দৰ আৰু ইয়াত দাঙি ধৰা বক্তব্য সুন্দৰ নিশ্চয় নিশ্চয় পিছে আপুনি যথেষ্ট প্ৰেৰণা যোগাইছিলে তেখেতক প্ৰথম অৱস্থাতে মই উপন্যাসখন পঢ়ি মই তেখেতক কৈছো যে এইখন উপন্যাস তোমাৰ ভাল হৈছে তোমাৰ আগলৈকে উপন্যাস লিখিবা এটা আধুনিক যিটো জীৱনৰ যিটো অসমৰ যিটো চহৰীয়া জীৱনৰ যিটো প্ৰতিফলন সেইটো প্ৰতিফলন বৰ সুন্দৰ হৈছে স্যাৰ এটা ব্যতিক্ৰমী উপস্থাপন বুলি আমি ক'ব পাৰো সেইকাৰণে ইয়াৰ এটা ঐতিহাসিক মূল্য আছে বুলি ক'ব পাৰি আৰু অসমীয়া উপন্যাসৰ ধাৰা বদলি হ'ব খুজিছে তাৰ এটা আভাস ইয়াত পাব পাৰি ধন্যবাদ স্যাৰ আজিৰ পৃষ্ঠা মেলি শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে আজি আমি কথা পাতি আছো সৌমিত্ৰ যোগীৰ এখন ধুনীয়া উপন্যাস মধুশালাৰ বিষয়ে আহকচোন এই উপন্যাসখনৰ এখিলা পৃষ্ঠা লুটিয়াও আজিৰ পৃষ্ঠা মেলি সুৰাপান আৰু ধূম্ৰপান স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক এটা প্ৰকাণ্ড চৌহদ চহৰখনৰ হৃদয় বৃত্তত নহলেও বৃত্তটো যদি কোনোবাই অলপ ডাঙৰকৈ আঁকে তেন্তে সেই চৌহদো নিশ্চিতভাৱে হৃদয় বৃত্ততে পৰিব চৌহদটোৰ বিষয়ে ঠিক ইয়াকে ক'ব পাৰি যে বাটেৰে যোৱা কোনো মানুহেই ভিতৰত কি আছে দেখাৰ উপায় নাই কাৰ ঘৰ কি উদ্দেশ্য কিয় কেতিয়া এনেদৰে নিৰ্মাণ কৰিছিল সাধাৰণ মানুহৰ বাবে সেই কথা জনাৰ কোনো উপায় নাই কোনো বেপেৰুৱা লোকে কেতিয়াবা কংক্ৰিটৰ বেৰত বগাই চোৱা যায় নেকি ধৰণৰ কথা ভাবে কিন্তু মূৰকত সাহসত জতি পৰে ইয়াৰ কাৰণ গেটত ওলমি থকা টিনৰ ফলকখন মামৰে ধৰা ফলকখনত সোণেৰে লিখি থোৱা আছে মধুশালা হয়তো ঘৰটোৰ নাম তাৰ তলতে দাঁত নিকটাই থকা কেইখনমান কিবা জন্তুৰ মুখ তাৰ ঠিক তলতে লিখা থকা কুকুৰৰ পৰা সাৱধান বাক্যাংশই জন্তুকেইটা যে কুকুৰ সেইটো নিশ্চিত হোৱাত সহায় কৰে সেইফালে সঘনে আহজাহ কৰা মানুহে অৱশ্যে 4টামান প্ৰকাণ্ড কুকুৰ বাটলৈ উলিয়াই অনা কেতিয়াবা দেখে সিহঁতৰ মদগছ চেহেৰা দেখিয়ে মানুহে নিজৰ বিপদ সম্পৰ্কে ধাৰণা কৰি লয় ইয়াৰ সমান্তৰালভাৱে মানুহে নিৰাপত্তা আৰু বিপত্তি সম্পৰ্কীয় আন এটা দৃশ্য প্ৰত্যক্ষ কৰে তেওঁলোকে দেখে কলা ৰঙৰ ইউনিফৰ্ম পিন্ধা কোনোবা এটা নিমাখিত মানুহ তাত লাঠি এডাল লৈ থিয় হৈ থাকে তাৰ চেহেৰা দেখিলে ডিঙিয়েদি মাত ওলাই নাহিবই যেন লাগে কিন্তু কুকুৰকেইটাৰ কথা ভাবিলে অন্য কোনো চিন্তাই মনলৈ অহাৰ বাট উলিয়াব নোৱাৰে এনে এটা চৌহদ আৰু এই চৌহদত থকা ঘৰৰ নাম মধুশালা কেনেকৈ হ'ব পাৰে মধুশালাৰে সৈতে সম্পৰ্ক নথকা কোনো মানুহেই এই কথা বুজি নাপায় কোৱা হয় কৌতূহল আৰু ভোগ বোলে একেই বাধাপ্ৰাপ্ত হলে দুয়োটা তাৰণাই দুৰ্মত হৈ উঠে মধুশালা সম্পৰ্কে থকা কৌতূহলৰ ক্ষেত্ৰতো এই চৰিত্ৰ ব্যতিক্ৰম হোৱাৰ কথা নাহে অৱশ্যে মধুশালাৰ আছে দুখন মানসিক জগত এখন দেৱালৰ বাহিৰেদি যোৱা মানুহবোৰৰ আনখন মধুশালাৰ ভিতৰ সোমোৱাৰ সুযোগ লাভ কৰা মুষ্টিমেয় কিছু বিশেষ মানুহৰ বাটেৰে যোৱা মানুহবোৰৰ কৌতূহল যিমানেই তীব্ৰতৰ নহওক কিয় এটা সময়ত এটা পৰ্যায়ত ই হৈ পৰে গুৰুত্বহীন অথবা জোৰ বৰ্জনীয় বহুত মানুহে এদিন পাহৰি যায় বহুতে পাহৰি থাকে কিন্তু মধুশালাৰ ভিতৰত পদে পদে সৃষ্টি হোৱা কৌতূহল যদি কোনো অঘোষিত অজান শংকাত অৱদমন কৰি ৰাখিবলগীয়া হয় তেতিয়াহ'লে শুনা যায় বাহিৰৰ মানুহৰ মানসিক জগতখনতকৈ ভিতৰখন হেজাৰ গুণে বেছি উত্তেজনাপূৰ্ণ ৰহস্যময় আৰু চঞ্চল কিছুমান মানুহে নিজৰ শৌৰ্যবীৰ্য দেখুৱাবলৈ বেয়া পায় তলৰ শ্ৰেণীৰ কাম বুলি ভাবে
আনটো শ্ৰেণীয়ে সাময়িকভাৱে কিবা লুকুৱাব খোজে আচলতে এটা নিৰ্দিষ্ট সময়ৰ বাবে লুকুৱাবলগীয়া হয় সমাজত প্ৰথমটো শ্ৰেণীৰ মানুহ যিদৰে বিৰল একেদৰে এই শ্ৰেণীটোক সন্মান কৰা মানুহো বিৰল তাৰ পৰিৱৰ্তে সমাজে সন্মান আৰু সমীহ কৰে দ্বিতীয় শ্ৰেণীটোক যাক কোৱা যায় ধন কুবেৰ দেৱতা হৈও কুবেৰৰনো কলাৰ প্ৰতি কিয় ইমান দুৰ্বলতা এই কথাৰ কোনো ধৰণৰ ব্যাখ্যা কোনো হিন্দু শাস্ত্ৰত নাই হয়তো হ'ব পাৰে কুবেৰে শৰীৰত বহন কৰিছিল কোনোবা অসুৰৰ জিন কাৰেঙৰ দৰে ঘৰ এটা ধুনীয়া পুখুৰী ডাঙৰ এখন চোতাল গছ গছনি ফুলনি এনে নিৰ্মীয়মান বাস্তৱতাক বহু মানুহে পৰিকল্পনা বুলি নকয় সপোন বুলি কয় মধুশালা তেনে এটা সপোন এজন সম্ৰাটক এজন নবাবে জনোৱাৰ দৰে মিজানুৰে বেছ সম্ভ্ৰমেৰে মোগল কায়দাৰে সম্ভাষণ জনালে মিজানুৰক দেখি হেমন্তয়ো কৰিলে সমান্তৰালভাৱে মিজানুৰে চিনাকি কৰি দিলে নবাব হেমন্ত নবাবে হেমন্তক বহিবলৈ হাতেৰে ইশাৰা কৰিলে তাৰ মানে এইজনেই নবাব সম্ৰাটৰ দৰে সোফাত বহি থকা নবাবলৈ চাই হেমন্তৰ হাঁহি উঠি গ'ল এই পজত লোৱা নবাবৰ ফটো এখন পেজ 1ত ল'ব লগা হলে সি কেপচন দিলেহেঁতেন মালখোৱা নবাব তাতকৈ বেছি একো দিয়া নাযায় সি ভাবিলে ৭৪ দৰে কোঠাটোত এক লোভনীয় নীৰৱতা স্বপ্নময় পোহৰ সুৰা আৰু চিগাৰেটৰ ধোঁৱাৰ মিশ্ৰিত উগ্ৰ গোন্ধ এখন প্ৰকাণ্ড সোফাত নবাব বহি আছে সম্ৰাটৰ দৰে কাষৰ টিপয়ত সুৰাৰ পূৰ্ণ পাত্ৰ আৰু চাকনা কাষৰ সোফাত বহি আন দুজন লোকেও নীৰৱে সুৰা পান কৰিছে তাৰে এজনে ভৰি দুখন বহলাই বেছ আয়াসত কাটো এৰি দি চিগাৰেট হুপিছে জীৱই কি বিচাৰে জীৱনে কি বিচাৰে এই চিৰন্তন আহুকলীয়া প্ৰশ্ন হেমন্তৰ মনলৈ আপোনা আপুনি আহিছে সন্মুখত থকা সুৰা আৰু খোৱা বস্তু শেষ কৰিবৰ কাৰণে অনন্তকাললৈ নীৰৱে বহি থকাটো মুক্তিৰ এটা মাৰ্গ হ'ব পাৰে নেকি হ'ব পাৰে হয়তো সি নাজানে হেমন্তই নবাবলৈকে চাই আছে মিজানুৰে যেতিয়া কামাণ্ড দিছিল সি ভাবিছিল নবাব নামৰ এই মানুহজন নিশ্চয় অসুৰ প্ৰকৃতিৰ হ'ব ক'লা মোলা দীঘল দাড়ি গোফ মুখত বসন্ত বা ব্ৰণৰ দাগ অথবা কটা চিঙাৰ দাগ থাকিব অথবা শ্বেৰ খাৰ দৰে ভয়ংকৰ বাঘ জাতীয় কিবা এটাও হ'ব পাৰে পিছে তেনে নহ'ল ভিতৰে ভিতৰে তাৰ আকৌ হাঁহি উঠি গ'ল এই যে মানুহে কয় যিটো হয় সেইটো দেখা নাযায় আৰু যিটো দেখা যায় সেইটো নহয় এক সুদৰ্শন চেহেৰাৰ যুৱক বয়স 40তকৈ বেছি নহব অৱশ্যে এই দুয়োটা কথাই ভুল হ'ব পাৰে কোঠাটোৰ স্বপ্নময় পোহৰে মায়াজাল পাতি বহিছে ভুল হৈ যাব পাৰে তাৰ দৰে মিজানুৰেও নবাবলৈকে লক্ষ্য কৰি আছে কিবা এক ভাৱনাত নবাব বাৰুকৈ ডুবি আছে সি এই ভাৱনাত ব্যাঘাত জন্মাব নোখোজি দৃষ্টি আকৰ্ষণৰ বাবে এটা চিগাৰেট জ্বলালে আৰু সি ভবা ধৰণেৰেই নবাবে সঁহাৰি দিলে হেমন্ত হয় সি মন কৰিলে মানুহজনৰ মাতটো যথেষ্ট কোমল স্বভাৱগতও হ'ব পাৰে অথবা নিচাও ইয়াৰ কাৰণ হ'ব পাৰে এই সুৰাপায়ীসকলৰ আচৰণ বৰ আমোদজনক পেটত মদ পৰাৰ লগে লগে অতি কথকিও কেতিয়াবা কহিন হৈ যায় কোনোৱে আকৌ হুকাহত হৈ ফেকুৰিবলৈ ধৰে কেতিয়াবা ৰাউচি জুৰি কান্দে কাৰোবাক লাগে উত্তেজনা উত্তেজিত হ'ব পৰা কথা বতৰা বাতৰি চিনেমা গৃহকণ্ডল বা পৰচৰ্চা আৰু কোনোবা যদি এইবোৰৰ নিৰ্ঘাত ব্যতিক্ৰম হয় তেতিয়াহ'লে বুজিব লাগিব তেওঁ ঘূৰ বা দুৰ্ঘূৰ মদাহী আজি মধুশালাত তোমাৰ প্ৰথম দিন হয় ইয়াৰ মাজতে এজন যুৱকে যাৰ পোছাক পৰিচ্ছদত 5 ষ্টাৰ হোটেলৰ স্মাৰ্ট ৱেটাৰৰ চেহেৰা দুটা ধুনীয়া বহল মুখৰ গিলাচত হুইস্কি আৰু এক প্লেট গৰম চিকেন ফ্ৰাই সিহঁতৰ সন্মুখত দি থৈ গ'ল চিয়াৰ্ছ সি মদ খায় নাখায় এইবোৰ ভদ্ৰলোকীয় পাতনি ইয়াত অসাৰ ইয়াত না বা নচলে কাঢ়া দস্তুৰ কিছুমান মানুহ থাকে যি জ্ঞাত যে তেওঁলোকে কৰি থকা বা কৰিবলৈ লোৱা কামটো ভুল অন্যায় বেয়া অথচ কৰি থাকে আৰু নতুনকৈ কৰিবলৈ লয় তথাপি কৰিবলৈ লোৱাৰ আগতে কোনোবাই অলপ জোৰ কৰিলে অথবা অলপ বাধা দিলে ভাল পায় পদক্ষেপটোতকৈ স্বাভাৱিকতাৰ সন্মুখীন হ'লেহে নিজকে অপৰাধী লাগে হেমন্তৰো ঠিক এই মুহূৰ্তত তেনেকুৱাই লাগিছে সুন্দৰকৈ সন্মুখত পৰিৱেশন কৰি দিয়াতকৈ এক পেগ মদ ল'বলৈ জোৰ কৰা হ'লে সি ভাল পালেহেঁতেন আৰু তেনে হোৱা হ'লে সি কেইবাবাৰো অস্বীকাৰ কৰাৰ পাছত পেগটো ল'লেহেঁতেন আৰু সি নিশ্চিত শেষ পৰ্যন্ত 4টা বা 5টা পেগ অনায়াসে গিলি পেলালেহেঁতেন ভণ্ডামী সেইবোৰ ভণ্ডামী নে ভুল ভাবিছে সি
হওকে বা নহওকেই এই মুহূৰ্তত সি য'ত বহি আছে তাত ভণ্ডামি বা সততা বা মহানতা নিৰ্ণয় কৰিবলৈ কোনো নাই। এনেকুৱা কিবা কথা মন কৰিবলৈও কোনো নাই। সি ভাবিলে তাৰ মনলৈ অহা কথাবোৰ তাৰ দৰে মানুহবোৰৰ সকলোৰে নিশ্চয় নহয়। সি উচ্চাৰণ কৰিলে, চিয়াৰ্ছ। শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে আজি আমি কথা পাতি আছো সৌমিত্ৰ যোগীৰ মধুশালা সম্পৰ্কে। বৰ্তমান আমাৰ সৈতে আছে বিশিষ্ট গল্পকাৰ প্ৰশান্ত কুমাৰ দাস। আহকচোন তেখেতৰ পৰা জানো মধুশালা সম্পৰ্কে। আজিৰ পৃষ্ঠা মেলি প্ৰশান্ত দা, প্ৰথমতে আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। আৰু এইবাৰৰ আমাৰ যিখন উপন্যাস আমি লৈছো সৌমিত্ৰ যোগীৰ মধুশালা সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কি? মই এগৰাকী পাঠক হিচাপে হয় সাহিত্যৰ মাজত বিশেষকৈ ফিকশ্যন জাতীয় লেখাত কি ধৰণৰ দৰ্শনে লেখাটো আগবঢ়াই নিছে বা লেখকৰ কাহিনীটো নিৰ্মিত হৈছে, হয় প্ৰথম সদায় তাতহে মনোযোগ দিওঁ। আপোনাৰ উপন্যাসৰ বিষয় বা পটভূমিটো কি, সেয়া ৰজা মহাৰাজাৰ কাহিনী নে আধুনিক মেট্ৰপলিছ জীৱনৰ কাহিনী, সেয়া ধৰা গাঁৱৰ পটভূমি নে বস্তি এলেকাৰ কাহিনী, তাত একো আহে নাযায়। আপুনি যি কাহিনীৰ বৰ্ণনাই নকৰক কিয় তাৰ কথা কব খুজিছে, কি আপোনাৰ দৰ্শন, কি নতুন সত্যৰ দুৱাৰ খুলি দিছে আমাৰ সন্মুখত, মোৰ কাৰণে সেইটোহে ডাঙৰ কথা। এবাৰ কৰবাত পঢ়িছিলো যে মিলন কুণ্ডেৰাই এটা সাক্ষাৎকাৰত কৈছে, নতুন কথা কব নোৱাৰিলে সকলো চৰকাৰী অফিচৰ বাতিল ফাইল। অসমীয়া উপন্যাস পঢ়িলে মোৰ ভাৱ হয় যেন বাতিল ফাইল বিলাকে পঢ়ি আছো। মই নিজে এতিয়াও উপন্যাস লিখা নাই, লিখিলে হয়তো মোৰো বাতিল ফাইলে হবগৈ। এগৰাকী লেখকৰ সমাজখনৰ প্ৰতি বা মানুহৰ প্ৰতি যি নিৰ্ভেজাল আন্তৰিকতা, শ্ৰদ্ধা বা ভাল পোৱা, দায়বদ্ধতা এইবোৰ থাকিব লাগে, নাই যেন লাগে। লেখাবোৰ লেখকৰ ভাৱৰ স্বতঃস্ফূৰ্ত প্ৰকাশ যেন নালাগে, বৰং এনে লাগে যেন ইয়াত লেখকৰ সামাজিক বিচ্ছিন্নতাৰ হৈ অধিক প্ৰকট হৈ আছে। লেখা কৰ্মৰ মাজেৰে লেখকে প্ৰতিষ্ঠা পোৱাৰ গোপন বাসনা, নিজকে পণ্ডিত বা সমাজৰ মাতব্বৰ বুলি ভবা এক ধৰণৰ অহমিকা বোধ আৰু জীৱন দৰ্শন সম্পৰ্কে লেখকৰ এক ধৰণৰ বিভ্ৰান্তিকৰ ধাৰণা যেন তেওঁলোকৰ সাহিত্যৰ মাজত বিৰিঙি উঠে। সেইকাৰণে মই সাহিত্য পাঠৰ ক্ষেত্ৰত তেনেধৰণৰ সাহিত্যৰ ক্ষেত্ৰত সহজে সহজ হব নোৱাৰো, এনে সাহিত্য মোক আকৰ্ষণ কৰিব নোৱাৰে। সৌমিত্ৰ যোগীৰ উপন্যাসখন কিন্তু কিছু ব্যতিক্ৰম। মই এইটো কব খোজা নাই যে তেওঁ মহৎ কিবা এটা সৃষ্টিত সফলতা অৰ্জন কৰিছে। অসমত যি ধৰণৰ উপন্যাসৰ লেখাৰ ট্ৰেণ্ড, বিশেষকৈ ক্ষেত্ৰভিত্তিক উপন্যাস ৰচনাৰ যিটো প্ৰৱণতা লেখক বিলাকৰ মাজত দেখা যায়, খুব স্বতঃস্ফূৰ্ত যেন নালাগে, অলপ কৃত্ৰিম যেন লাগে কথাবিলাক। এনেধৰণৰ প্ৰৱণতাৰ বিৰুদ্ধে বিপৰীতে নিজে য'ত অৱস্থান কৰি আছে তেনে এখন অস্তিত্বমান সমাজৰ মাজত লেখক যোগীয়ে উপন্যাস নিৰ্মাণৰ জৰিয়তে নিজক সন্ধান কৰিছে মধুশালাত। মধুশালা এগৰাকী সামাজিকভাৱে দায়বদ্ধ লেখকৰ আত্মানুসন্ধান, মই তেনেকে ভাবো। আৰু তেওঁৰ এই সততা বা আন্তৰিকতাক মই স্বীকাৰ কৰো। এগৰাকী কথাশিল্পী হিচাপে তেওঁ হয়তো আৰু কিছু দূৰ পথ অতিক্ৰম কৰিব লাগিব, যে আৰু অনুশীলনৰ প্ৰয়োজন আছে, আৰু ধৰা বহুত কিবা কিবি আছে যিবিলাক আমাৰ মাজতো আছে সেই অভাৱ বিলাক। কিন্তু আশ্বস্তৰ কথা এইটোৱে যে তেওঁ লক্ষ্যস্থানটো কি তেওঁ জানে, তাৰমানে চিনি পাইছে, সেইটো ডাঙৰ কথা। এজন লেখকে তেওঁ ডেষ্টিনেশ্যন জানিব পাৰিলে তেওঁ ৰাস্তা আকৌ দীঘলীয়া হলেও তাৰমানে তেওঁ গৈ পায় আৰু সেই জেগাত। টেকনিকেলি বা অথেণ্টিচিটিৰ ক্ষেত্ৰত কিছু ত্ৰুটি বিচ্যুতি আছে হয়তো উপন্যাসখনত, তথাপিও লেখকজনৰ উপন্যাসখন লেখাৰ ক্ষেত্ৰত যিটো এপ্ৰ'চ, সেইটো খুব ইতিবাচক। ভাবেনে যে এই যে যিটো প্ৰেজেণ্টেশ্যন ষ্টাইলটো হৈছে, বিষয়বস্তুটোক লৈ যিটো উপস্থাপন শৈলী হৈছে, এই শৈলীটো সঠিক হৈছে, সঠিক ধৰণে প্ৰয়োগ কৰা হৈছে? তেওঁ মই এনেকুৱা কোনো দেখা নাই যে তেওঁ কিবা তাতে এক্সপেৰিমেণ্ট চলাইছে বা পৰীক্ষা নিৰীক্ষাৰ কথা আহিছে। তেওঁ এইটো যিটো বাস্তৱধৰ্মী উপন্যাস, যিটো চৰিত্ৰ আৰু নেৰেশ্যন যিটো, সেইটো সেইটো বাস্তৱধৰ্মী উপন্যাসৰ হেৰিৰ লগত মিলে। আৰু তাত বিশেষ অন্য সাম্প্ৰতিক কালৰ যিবিলাক নতুন নতুন দেখা যায় আৰু কলা কৌশল দেখা যায়, মেজিক ৰিয়েলিজিমৰ পৰা আৰম্ভ কৰি এনেকুৱা ধৰণৰ পোষ্ট মডাৰ্ণ হেৰিবিলাক, তাত বিশেষ তেনেকুৱা কথা নাই। তেওঁ খালি এটা নিৰ্দিষ্ট সময়ছোৱাক তেওঁ বাছি লৈছে, আৰু তাত সেই সময়খিনি তেওঁ আমাৰ মাজত তুলি ধৰিছে, আৰু নিজৰ দৃষ্টিভংগীৰে তেওঁ তাক ব্যাখ্যা আগবঢ়াইছে। আৰু যি
এটা ডিকনষ্ট্ৰাক্ট কৰিব বিচাৰিছে মানে সেই সময়খিনি বা সেই মানে হেৰি ইভেণ্টবিলাকক। বহুত বহুত ধন্যবাদ প্ৰশান্ত দা, আপুনি খুব ধুনীয়া কথাকেইটা ক'লে, তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু নিশ্চয় আমাৰ অনুষ্ঠান শুনি থাকিব। থেংক ইউ। থেংক ইউ প্ৰশান্ত দা। আজিৰ পৃষ্ঠা মেলি 92.7 বিগ এফএমত সুজিতা আৰু শুভঙ্কৰৰ সৈতে আপুনি শুনি আছে আজিৰ পৃষ্ঠা। আহক ৰেডিঅ'ত কিতাপ পঢ়ো। আৰু আমি আজি কিতাপ পঢ়াৰ অভ্যাস কৰি আছো সৌমিত্ৰ যোগীৰ উপন্যাস মধুশালাৰ সৈতে। মধুশালা সম্পৰ্কে কিছু কথা জনাবলৈ আমাৰ সৈতে আছে ফোনৰ লাইনত জনপ্ৰিয় কবি নীলিম কুমাৰ। কি কয় তেওঁ মধুশালা সম্পৰ্কে শুনোচোন আহক। আজিৰ পৃষ্ঠা মেলি নীলিম দা, প্ৰথমতে আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। সকলোৱে জানে আজিৰ পৃষ্ঠাৰ জৰিয়তে আমি বিশেষভাৱে এনে কিছুমান কিতাপ লৈছো যাতে আমাৰ শ্ৰোতাসকলে পঢ়ক, পাঠক সমাজে পঢ়ক। নীলিম দা, আজিৰ কিতাপখন হৈছে সৌমিত্ৰ যোগীৰ উপন্যাস মধুশালা। এই সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কি বাৰু? হয়, মধুশালা উপন্যাসখনৰ নামটো খুব এটা ইম্পৰ্টেণ্ট নাম, কাৰণ এখন হিন্দী সাহিত্যৰ এজন বিখ্যাত কবিৰ এখন কিতাপৰ নাম, কাব্যগ্ৰন্থৰ নামো মধুশালা। আৰু সেই মধুশালাখনৰ প্ৰত্যেকটো স্তবক ৰসেৰে ভৰা, একদম খুব ৰসাল আৰু মানে খুব তাৎসী আৰু খুব অনুভূতি হয়। সৌমিত্ৰ যোগীৰ মধুশালাটো মই সেই একে লক্ষণ প্ৰত্যক্ষ কৰিছো, কাৰণ এই উপন্যাসখনৰ প্ৰতিটো পৃষ্ঠা ইমান ৰসাল, ইটো পৃষ্ঠাৰ পৰা সিটো পৃষ্ঠালৈ অতিশয় মানে আকৰ্ষণ সঞ্চিত হৈ থাকে। ই এক পৰীক্ষা বুলিব পাৰি সৌমিত্ৰ যোগীৰ। ইমান পঠনীয় গদ্য অসমীয়া উপন্যাসত কিন্তু খুব তাকৰ। আৰু এটা মন কৰিবলগীয়া কথা, এইখন এখন প্ৰেমৰ উপন্যাসো নহয়। ইয়াৰ বিষয়বস্তু অতিশয় গম্ভীৰ আৰু তাৎপৰ্যপূৰ্ণ। আনহাতে নতুন প্ৰজন্মৰ চিন্তা, ভাৱনা, ইচ্ছা, অনিচ্ছা, প্ৰেম, দুখ, অস্থিৰতা আদিক লৈ লিখা এনে ৰসগ্ৰাহী উপন্যাস মই অসমীয়া ভাষাত আগতে পঢ়াই নাই। পিছে নীলিম দা, আপুনি নিজেও যিহেতু এগৰাকী কবি, আৰু আমি যদি মধুশালা পঢ়ো মাজে মাজে আমি সাধাৰণ পাঠক হিচাপে অনুভৱ কৰিলো যেন ক'ৰবাত এটা কাব্যিকতা আছে। সেই কাব্যিকতাৰে যিটো উপস্থাপন কৰিবলৈ বিচাৰিছে তাতো হয়তো কেইজনমান কবিৰো তাত চিনাকি আছে, তাৰ কাৰণে হয়তো সেই কাব্যিকতা আনিবলৈ কাব্যিকতা আছে। আৰু ভাষাটো ইমান প্ৰাঞ্জল ভাষা, ইমান সাৱলীল ভাষা, এইটো এটা ইম্পৰ্টেণ্ট কথা। আৰু এইখন এখন মানে সৌমিত্ৰ যোগীৰ এইখন এখন সম্পৰীক্ষা বুলিব পাৰি। মই সম্পৰীক্ষাক অভিনন্দন জনাইছো, কাৰণ এক সংকটময় আৰু মানৱীয় অৱমূল্যায়নৰ এই পৰিৱেশক বিষয় কৰি ইমান প্ৰাঞ্জল আৰু সাৱলীলভাৱে লিখাটো সঁচাকৈ কষ্টকৰ। আৰু যিহেতু উপন্যাসখনৰ আকাৰো সৰু নহয়, 288 পৃষ্ঠাৰ, আৰু আমাৰ চিন্তা ভাৱনাক জোকাৰি যাব পৰা এখন উপন্যাস মধুশালা। গতিকে মই লিখকগৰাকীৰ মানে এই প্ৰতিভাক মানে স্বীকাৰ কৰিবই লাগিব, আৰু মই তেখেত আকৌ মানে এনেধৰণৰ উপন্যাস আশা কৰিম। আৰু নিশ্চয় আমি সকলোৱে আশা কৰিম। আৰু নীলিম দা, খুব ধুনীয়াকে আপুনি মধুশালা সম্পৰ্কে আমাৰ শ্ৰোতাসকলক জনোৱাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। ঠিক আছে, আপোনালোকক ধন্যবাদ। আজিৰ পৃষ্ঠা মেলি 92.7 বিগ এফএমত সুজিতা আৰু শুভঙ্কৰৰ সৈতে আপুনি শুনি আছে আজিৰ পৃষ্ঠা। বন্ধু, আজি আমি কথা পাতি আছো সৌমিত্ৰ যোগীৰ উপন্যাস মধুশালা সম্পৰ্কে। আহকচোন লুটিয়াও মধুশালাৰ পৰা এখিলা পৃষ্ঠা। আজিৰ পৃষ্ঠা মেলি অৰ্ণৱ 9 বজাতে ওলাই গ'ল। তাই লৰালৰিকৈ ভাত পানী বনাই খুৱাই পঠিয়াইছে। ৰাহুল নাথাকিলে তাইৰ পুৱা ভাত বনোৱাৰ লেঠা নাথাকে। ভালেই হ'ল, পাকঘৰটোৰ পৰা আজি তাই আজৰি হৈ গ'ল। অকলে থাকিলে তাই খোৱা বোৱাৰ একো চিন্তাই নকৰে। কিবা এটা খাই পেটটো ভৰাই থৈ দিব পাৰিলেই হ'ল। অৰ্ণৱ যোৱাৰ পাছত ঘৰুৱা যি দুই এটা কাম আছিল সেইকেইটা কৰি তাই গা ধুলে। বহু দিনতে পঢ়িবলৈ আৰম্ভ কৰা প্ৰবন্ধৰ কিতাপ এখন আধাতে এৰি থৈছিল, সেইখন উলিয়াই তাই পঢ়িবলৈ আৰম্ভ কৰিলে। আজি সেইখন শেষ কৰিবই। পঢ়া শুনা একেবাৰে নোহোৱা হৈ গৈছে তাই। আচলতে ৰাহুলৰ কাৰণে। ৰাহুল যে পঢ়া শুনা নকৰে তেনে নহয়, পঢ়ে, ভাল ভাল কিতাপবোৰ কিনিও আনে। নিজে নোৱাৰিলে অৰ্ণৱকে কয়, কিন্তু তাই মন কৰিছে দিনটো কষ্ট কৰি আহি অলপমান জিৰণি লৈ আজিকালি সি কিতাপখন মেলি ল'বলৈ মন নকৰে। টিভিটো চাই, নহলে চিনেমা, বেছিভাগেই বিদেশী। তাইৰো লোভ লাগে, তাৰ সৈতে তাইও সংগী হৈ যায়। তাৰ মাজত ফোনটো আছেই, সময় নষ্ট কৰা যন্ত্ৰ। আগতে ভাল আছিল, সি দেৰিকৈ হলেও অফিচৰ পৰা গুচি আহিল, মানে ঘৰলৈকে আহিল। প্ৰমোশ্যনৰ পাছত তাই এনে লগা হৈছিল সি যেন শৰীৰটোহে ঘৰলৈ লৈ আহিছে, বাকীবোৰ কোম্পানীৰ বস্তু, গতিকে অফিচতে থৈ আহিছে। শৰীৰটো যেতিয়া ঘৰলৈ আহে, ফোনতে গোটেই পৃথিৱীখন চলি থাকে। আজিকালি তাই মন কৰিছে কিতাপ পঢ়াটো যেন এক টান কাম। তাইৰ তেনেকুৱা লাগে।
ৰাহুলৰো চাগে তেনেকুৱাই হয় টিভি আৰু চিনেমা চাই চাই বেছিকৈ অনুভৱ হোৱা হৈছে সিহঁতৰ দৰে কিতাপ পঢ়ি ভাল পোৱা মানুহৰে এই অৱস্থা বাকীবোৰ মানুহ যিয়ে কিতাপ পঢ়াটো এক অতিৰিক্ত কাম বা কষ্টকৰ অদৰকাৰী দায়িত্ব বুলি ভাবে তেওঁলোকৰ অৱস্থা কি হ'ব তেওঁলোকে বাৰু টিভি বা অন্য আধুনিক প্ৰযুক্তিৰ ৰঙীন পৃথিৱীখন এৰি কিতাপৰ পৃথিৱীখন কিয় খামোচ মাৰি ধৰি থাকিব কথাটো তাই অৰ্ণৱকো সুধিছিল অৰ্ণৱে হাঁহিছিল বহুত মানুহে খবৰ নাপায়হে আমি কোনটো শতিকাৰ কোনটো দশকত থিয় হৈ আছো সংখ্যাগৰিষ্ঠ মানুহৰ কাৰণে আমি কোনটো শতিকাৰ কোনটো দশকত বাস কৰিছো সেই প্ৰশ্নৰ উত্তৰটো কেৱল এটা ইনফৰমেশ্যন ই মানুহক নিজৰ দায়িত্ব সোঁৱৰাই দিয়া এটা সতৰ্কবাণী এতিয়াও হৈ উঠিব পৰা নাই এনেকুৱা এটা সময়ত শিক্ষা দীক্ষালৈও মানুহে কিয় চিন্তা কৰিবলৈ শিকা নাই মই বুজি নাপাওঁ চিন্তা নকৰাকৈ মানুহে কেনেকৈ কথা ক'ব পাৰে কেনেকৈ কাম কৰিব পাৰে মই সঁচাকৈয়ে বুজি নাপাওঁ বহুত মানুহে কিতাপ পঢ়াটো টিভি চোৱা বা অন্য আধুনিক প্ৰযুক্তিৰ ৰঙীন পৃথিৱীখনৰ বিকল্প বুলি ভাবে বহুতে ভাবে কিতাপ পঢ়াটো এক ধৰণৰ আমোদ প্ৰমোদ সেইকাৰণে তেওঁলোকে কিতাপ পত্ৰ তথা সাহিত্যৰ মাজত চিৰিয়েল বা ৰিয়েলিটি শ্ব'ৰ সোৱাদ বিচাৰি নাপাই হতাশ হৈ পৰে কেৱল চিন্তা শক্তি নথকা মানুহেহে এনেকুৱা কথা ভাবিব পাৰে জানা তাই তেতিয়া মনে মনে থাকে সি হাঁহি হাঁহি ক'লেও তাই জানে তাৰ প্ৰচণ্ড খং উঠিছে অলপ ৰৈ সি আকৌ কয় যিবোৰ মানুহৰ কাৰণে জগতখন ইয়াৰ মানুহবোৰ জ্ঞান আৰু প্ৰজ্ঞা মূল্যহীন হৈ পৰিছে যিবোৰ মানুহে চিন্তা কৰাৰ ন্যূনতম ক্ষমতাকণো হেৰুৱাই পেলাইছে তেওঁলোকৰ কাৰণেহে এনেকুৱা কথা ভবাটো সম্ভৱ হ'ব পাৰে সি যোৱাৰ পাছৰ পৰাই তাই পঢ়ি আছে মাজতে ভাত খালে তাই আকৌ বিয়াৰ আগৰ দিনবোৰলৈ উভতি যোৱাৰ দৰে লাগিছে পৰিপূৰ্ণতাৰ অনুভৱ আৰু নিৰ্মল ভাৱনাৰে গধুৰ হৈ থকা দিনবোৰলৈ সেই দিনবোৰ পাৰ হৈছিল নদীৰ দৰে বৈ বৈ এখন গভীৰ আৰু ধীৰ সোঁতৰ নদী হৃদয় আৰু মগজুত অনবৰতে বৈ আছিল এক প্ৰশান্তিৰে আচন্ন হৈ আছিল কিন্তু সেই নদীখন এতিয়া ক'ত কোন খৰালিত তৰাং হ'ল আৰু কোন বাৰিষাই কৰি পেলালে পাৰ ভঙা মানুহে কেতিয়াবা কিছুমান কথা অলাগতিয়াল বুলি ভাবিবলৈ লৈ কি যে মূল্যৱান বস্তু হেৰুৱাই সেইটো জনা হলে কিজানি পৃথিৱীখনৰ ৰং ৰূপেই সলনি হৈ গলহেঁতেন বেলেগৰ কথানো কি ক'ব তাই নিজৰে জানো তেনেকুৱা হোৱা নাই অৰ্ণৱক ভুলতে হলেও কৈ নেপেলালে বুলিহে এই মুহূৰ্তত কথাটো ভাবি নিজৰে কিবা লাগিছে অৰ্ণৱৰ যে কেনেকুৱা লাগিলহেঁতেন বিয়াৰ পাছত তাই লাহে লাহে ধাৰণা হ'বলৈ ধৰিলে যেন তাই বিয়া পাতিবলৈহে পঢ়া শুনা কৰিছিল ভালকৈ পঢ়া শুনা কৰিলে ভাল চাকৰি কৰাত দৰা পাব ভৱিষ্যতে ল'ৰা ছোৱালীক ভালকৈ গঢ় দিব পাৰিব সেইকাৰণে ভবামতেই সাংঘাতিক ভাল নহলেও বেয়া নহয় ধৰণৰ চাকৰিৰ দৰা পালে মৰমীয়াল লৰাই পালে গতিকে লাহে লাহে তাই ধাৰণা হ'বলৈ ধৰিলে যেন সত্যহতে ৰাহুলক সমৰ্পিত কৰাতে তাইৰ প্ৰাপ্তি এই পৰ্যন্ত সম্পূৰ্ণ হৈছে চাবলৈ গ'লে তাইও জ্ঞান আৰু প্ৰজ্ঞা মূল্যহীন হৈ পৰা চিন্তা কৰাৰ ন্যূনতম ক্ষমতাকণো হেৰুৱাই পেলোৱা মানুহবোৰৰ দৰে এজনী ছোৱালী অৰ্ণৱে ঠিকেই কৈছে কথাবোৰ তাই ভাবে আৰু পুনৰ পঢ়িবলৈ লয় পঢ়ে আৰু ভাবে অৰ্ণৱে তাই কিছুমান কথা নতুনকৈ ভাবিবলৈ শিকাইছে এখন নতুন পৃথিৱী আৱিষ্কাৰ কৰাৰ দৰে অনুভৱ হৈছে তাইৰ মেঘনাক সেইখন পৃথিৱীৰ পৰা টানি আনিলে এটা বেসুৰা শব্দই 92.7 বিগ এফএমত সুজিতা আৰু শুভঙ্কৰ আছো আপোনাৰ সৈতে আৰু আজিৰ পৃষ্ঠাত আমি আজি কথা পাতি আছো সৌমিত্ৰ যোগীৰ উপন্যাস মধুশালা সম্পৰ্কে আমাৰ সৈতে আছে লেখক সৌমিত্ৰ যোগী আহকচোন কথা পাতো আজিৰ পৃষ্ঠা মিলি সৌমিত্ৰদা প্ৰথমতে অনুষ্ঠানলৈ আমাৰ স্বাগতম জনাইছো ধন্যবাদ পিছে কওকচোন আজিৰ পৃষ্ঠা আপুনি যিহেতু এগৰাকী ৰেগুলাৰ লিসনাৰ বুলি ক'ব পাৰি প্ৰথমতে অনুষ্ঠানটিৰ বিষয়ে কিছু মতামত আপোনাৰ পৰা লৈ লওঁ যে শুনি কেনে পাইছে ক'ব পাৰি কি আৰু মই হয়ে প্ৰথম কথাটো হ'ল এই পদক্ষেপটোৱে মই খুব প্ৰশংসনীয় বুলি ভাবো আৰু মই যোৱা সময়ত শুনি আছো খুব ভাল হৈছে লেখকসকলে যিবোৰ কথা কতো নিলিখে সেইবোৰ কথা ইয়াত কয় গতিকে সেইবোৰ লেখক হিচাপেও আমাৰ কামত আহে আমি নজনা অধ্যায় এটা জানিব পাৰো গতিকে মই ভাবো এইটো অনুষ্ঠানে অকল যে পঢ়ুৱৈসকলক বা বিগ এফএমৰ মানে শ্ৰোতাসকলকে উপকৃত কৰিব এনেকুৱা নহয় কথাটো এনেকুৱা সৌমিত্ৰদা সৃষ্টি যিগৰাকীয়ে কৰে তেখেতক সৃষ্টিৰ আঁৰৰ ৰহস্য সুধিব নাপায় বুলি এটা প্ৰচলিত ধাৰা আছে সেই প্ৰচলিত ধাৰাটো আমি কেতিয়াবা ভংগ কৰো এতিয়া আজিৰ তাৰিখতো আপোনাৰ লগত অকণমান ভংগ কৰিবলৈ লৈছো মধুশালা মোৰ অৱশ্যে ইমান গোপনীয়তা নাই
মধুশালা এখন খুব ধুনীয়া উপন্যাস পঢ়ি খুব ভাল লাগিল এই মধুশালা উপন্যাসখন নায়কবিহীন কিয় নে ইয়াত প্ৰতিটো চৰিত্ৰই একোজন নায়ক এই উপন্যাসখনৰ ছাবজেক্টটো যোৱা 30 বছৰৰ অসমৰ গোটেই সমাজ অৰ্থনীতি ইতিহাস গোটেই বস্তুখিনি ইয়াত অদৃশ্য ৰূপত আছে অৰ্থাৎ মই এই 30 বছৰৰ অসমীয়া জাতিৰ যিটো চৰিত্ৰ তাৰ পৰা কিছুমান চৰিত্ৰ বুটলি আনিছো এতিয়া তুমি বাহিৰে চালে দেখিবা যে ছ'চাইটিত সঁচাকে নায়ক আছেনে এতিয়া আমাৰ অসমীয়া ছ'চাইটিখনত এতিয়া নায়ক আছেনে যদি ছ'চাইটিত নায়ক নাই তেতিয়াহ'লে সেই নায়ক নোহোৱা সমাজখনৰ পৰা মই এজন নায়ক কেনেকে সৃষ্টি কৰিম কাৰণ মই উপন্যাসখনৰ পাতনিত এইটো কথা কৈছো যে মই উপন্যাসখনত মই ক'তো দখল দিয়া নাই মই জাষ্ট এজন নেৰেটৰ মই এজন কেৱল মানে মই বৃত্তান্তটো আগবঢ়াই লৈ গৈছো মই বিৱৰক মানে গতিকে ছ'চাইটিত যিটো হৈছে তাৰে মই বচা কিছুমান চৰিত্ৰহে ইয়াৰ মাজেৰে বুটলি আনিছে পাঠকৰ ওচৰলৈ লৈ গতিকে ইয়াত নায়ক যদি আছে তেতিয়াহ'লে থাকিব যদি নায়ক নাই তেতিয়াহ'লে আমি আৰু এটা প্ৰশ্ন আপোনাক সুধিব পাৰো যে প্ৰচলিত যিটো ধাৰা য'ত এটা কেন্দ্ৰীয় চৰিত্ৰ থাকে এজন নায়ক থাকে এগৰাকী নায়িকা থাকে বা এটা কেন্দ্ৰীয় চৰিত্ৰ থাকে এই প্ৰচলিত ধাৰাটোৰ পৰা কি আপুনি ব্যতিক্ৰমী ধৰণেৰে লিখিবলৈ চেষ্টা কৰিছে নেকি উপন্যাসখন প্ৰথম কথাটো হ'ল লিখোঁতে এনেকে ভাবিছিলো যে মই অসমীয়া ঔপন্যাসিকে যিটো কথা কৰে যে উপন্যাস বুলি এটা ধাৰণা তেওঁলোকৰ মনত থাকে এটা খাজ থাকে সেই খাজটোত কিছুমান উপাদান তাত কেৱল খচিত কৰে নায়ক থাকে নায়িকা থাকে এনেকুৱা ভাষা থাকে এনেকুৱা বৰ্ণনা থাকে এনেকুৱা এটা দীঘলীয়া কাহিনী থাকে আমি নায়ক শব্দটোকে চাগে কেন্দ্ৰীয় চৰিত্ৰ বা মুখ্য চৰিত্ৰ বুলি কওঁ আচ্ছা এতিয়া মই তেনেকুৱা খাস এটাত মোৰ উপন্যাসখনৰ চৰিত্ৰ বা ভাষা ঘটনা এইবোৰক বহাই দিয়া নাই পাঠকৰ ওচৰলৈ কিছুমান চৰিত্ৰক লৈ আহিছো কিছুমান ঘটনা লৈ আহিছো যিখিনি পাঠকে জনা প্ৰয়োজন আছে মই লিখাটো প্ৰয়োজন বুলি ভাবিলো সেইবোৰ আনিবলৈ যাওঁতে মই তেওঁলোকক স্বতঃস্ফূৰ্তভাৱে তেওঁলোক যিফালে গৈ থাকে জ্বলি যায় মই স্বাধীনভাৱে তেওঁলোকক এৰি দিছে আৰু গৈ তেওঁলোক এটা মানে পইণ্টত তেওঁলোক হাজিৰ হৈছে এটা মই বুজিবৰ সহজ হ'বৰ কাৰণে মই এনেকে ক'ব পাৰো যে মই কিছুমান চৰিত্ৰক মই এটা মাইক্ৰোফোন দি দিওঁ আজিৰ পৃষ্ঠা শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে আজিৰ পৃষ্ঠাত আজিৰ কিতাপ হৈছে সৌমিত্ৰ যোগীৰ মধুশালা আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে লেখক আহকচোন কিছু মধুশালা সম্পৰ্কে জানো আজিৰ পৃষ্ঠা পিছে আৰু এটা কথা খুব ইণ্টাৰেষ্টিং হৈছে সেইটো হৈছে প্ৰথম শব্দটোৱে সৌমিত্ৰ যোগী তলত মধুশালা মানে সকলোৰে জানিবলৈ ইচ্ছা যাব আচলতে মধুশালা কি নামটোৰ আঁৰৰ কিবা ৰহস্য আছে নেকি এটা কথাটো হ'ল মধুশালা শব্দটোৰ অৰ্থ সকলোৱে জানে আচলতে হয় মই খান আচলতে শব্দবিলাকৰ ক্ষেত্ৰত কি হয় শব্দৰ আভিধানিক যিটো অৰ্থ থাকে তাত লেখকবিলাকে কিছুমান ৰহন খানে নতুন অৰ্থ আৰোপ কৰে ঠিক তেনেকে মধুশালা শব্দটো আচলতে যিসকল সুৰা পায় তেওঁলোকে আৰোপ কৰা এটা শব্দহে তাৰ মানে সুৰাটো তেওঁলোকৰ কাৰণে মৌ আৰু য'ত মানে পান কৰা এইটো হ'ল চালা মানে আচৰ আড্ডা গতিকে তেওঁলোকে সুৰাক কেতিয়াও সুৰা বুলি নকয় তেওঁলোকৰ দৃষ্টিত সুৰাটো মৌ তাৰমানে গতিকে য'ত মৌ আছে য'ত চাকখন তৈয়াৰ হৈছে তেওঁলোকৰ কাৰণে মধুশালা এইখিনিতে আমি কৈ থওঁ যে সৌমিত্ৰ যোগী আজি শুভংকৰ আৰু আজি সুজিতাই কোনো পধ্যে সুৰাপান আৰু ধূম্ৰপানৰ সমৰ্থন কৰা নাই নাই হেৰি সৌমিত্ৰ যোগী নিজেও সমৰ্থক নহয় নিশ্চয় পিছে সৌমিত্ৰদা আৰু এটা কথা জানিবলৈ মন গৈছে কিয় হৈছে ইয়াত থকা চৰিত্ৰবোৰ আপোনাৰ পৰিচিত নেকি মই মোৰ পাতনিটোত এইটো কথা স্পষ্টকৈ কৈছো আচলতে আধুনিক যিবিলাক উপন্যাসৰ যিটো আধুনিক ধাৰা তাত বিৱৰকজনে বৃত্তান্তটো আগবঢ়াই লৈ যাওঁতে সদায় সেই কামটোৱে কৰে তেওঁ কেৱল নেৰেট কৰে অলৰেডি ছ'চাইটিত সেই বস্তুটো থাকেই তেওঁ ভাষাৰ মাজেৰে সেইটো কেৱল পাঠকৰ ওচৰলৈ আগবঢ়াই দিয়ে গতিকে মই এজন বিশুদ্ধ নেৰেটৰ হ'বলৈ চেষ্টা কৰিছো প্ৰথম উপন্যাস হিচাপে হয়তো কৰবাত ফেইল মাৰিছো
সেইটো নাজানো দুই এজন সমালোচকে তেনেকে কৈছে যে মই কৰবাত ভাষাৰ মাজেৰে মই মোৰ উপস্থিতিটো মই কৰবাত সূক্ষ্ম ৰূপত হলেও দেখুৱাইছো বুলি কৈছে গতিকে তেনেকুৱা দুই এটা অসাৱধানবশত হয়তো কিবা ভুল ত্ৰুটি থাকি যাব পাৰে কিন্তু মই খুব সচেতন ভাৱ আধুনিক উপন্যাসৰ যিটো ষ্টাইল সেইটো কিন্তু ফলো কৰিবলৈ চেষ্টা কৰিছো যাতে অসমীয়া উপন্যাসত এটা নতুনত্ব আহক সেইটো মোৰ কামনা সেইখিনিতে আমি আৰু এটা কথা ক'ব পাৰো এটা বস্তুত আমি সৌমিত্ৰ যোগীৰ উপস্থিতি ইয়াত গম পালো সৌমিত্ৰ দাক আমি এনেকুৱা এখন উপন্যাসৰ আগতে এজন ব্যংগ লেখক হিচাপে আমি জানিছিলো সেই বস্তুটো অকণমান মানে ইমান এখন চিৰিয়াছ ধৰ্মী বুলি যদি আমি কওঁ চিৰিয়াছ ধৰ্মী বুলি আমি ক'ব পাৰো ন মধুশালা কিন্তু বৰ্ণনাৰ মাজত হঠাতে তোমাৰ কোনোবা এটা অঞ্চলত মুখত হাঁহিটো বিৰিঙি আহে তাৰ কাৰণে আচলতে ভাল পাইছো আমি পঢ়ি ভাল লাগিছে গোটেই উপন্যাসখনত হেমন্ত কলিতা বুলি যিটো চৰিত্ৰ সেইটো খুব ইণ্টাৰেষ্টিং ইয়াতে এটা বৰ্ণনা আছে যে সি মানে দৰমহা খুব কম পায় ৫,০০০ টকা দৰমহা পায় মাহটো শেষ নহওঁতে তাৰ পইচাটো শেষ হৈ যায় বিৰাট অভাৱত চলি থাকে তাৰপিছত সি যিহেতু এনেকুৱা এটা অভাৱৰ মাজত থাকে গতিকে তাৰ কাৰণে মৌ খোৱাটো সম্ভৱ নহয় এক্সট্ৰাকে গতিকে সি শুনিলে যে এটা চিগাৰেটত এটোপাল মৌ থাকে গতিকে সি সেই চিগাৰেটটোকে কিনি খায় এটোপাল মৌ খাব গতিকে সেই ধৰণৰ সি খুব ইণ্টাৰেষ্টিং কেৰেক্টাৰ গতিকে সি যিবিলাক মানে চৰিত্ৰ লগ পায় সি যিবিলাক পৰিস্থিতিৰ সন্মুখীন হয় সেই পৰিস্থিতিবিলাক সি চাওঁতে যি ধৰণৰ এটা ব্যংগ বা এটা মানে উইথ আমি তাত লক্ষ্য কৰো সেইটোহে আচলতে মোৰ নেৰেশ্যনৰ মাজেৰে উপন্যাসখনত আহিছে আজিৰ পৃষ্ঠা মেলি শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভংকৰ আৰু সুজিতাৰ সৈতে আজিৰ পৃষ্ঠাত আজিৰ কিতাপ হৈছে সৌমিত্ৰ যোগীৰ মধুশালা আৰু এই মুহূৰ্তত আমাৰ সৈতে আছে লেখক আহকচোন কিছু মধুশালা সম্পৰ্কে জানো আজিৰ পৃষ্ঠা মেলি এতিয়া কথা হ'ল গোটেই উপন্যাসখনত হঠাতে কিছুমান মানে পৰিৱৰ্তন হৈছে হঠাতে কিছুমান ডেভেলপমেণ্ট হৈ গৈ আছে গোটেই ষ্টৰিটোত একেবাৰে শেষৰ ফালে কিন্তু এটা খুব বেছি এটা ব্যৱধানত এটা মানে পৰিৱৰ্তন আহিছে যেতিয়া ৰহস্যৰ আৱৰ্তত নীনা মহন্তৰ হত্যাকাণ্ড এটা মানে বিশেষ প্ৰতিবেদন দৈনিক সংযোগত প্ৰকাশ হয় তাৰ পাছত সেই যে মানে এটা হঠাতে হোৱা এটা বৃহৎ পৰিৱৰ্তন কিন্তু গোটেই উপন্যাসখনত বাকীখিনি মানে ঠিকে গৈ আছিলে কিন্তু সেইটো এটা হঠাতে হোৱা বৃহৎ পৰিৱৰ্তন তাৰ পাছত এনেকুৱা লাগিল যে উপন্যাসখন পঢ়ি আৰু আকৰ্ষণীয় হ'ব এতিয়া হ'বলৈ গৈ আছে কিন্তু হাতত লৈ থকাতে এইটো গম পোৱা যায় যে শেষ হ'বৰ হৈছে কিন্তু একেবাৰে শেষত যেতিয়া পোৱা গ'ল যে উপন্যাসখন শেষ হ'ল কিন্তু কিবা এটা বাকী ৰৈ গ'ল আমি কেইটামান চৰিত্ৰক আৰু ভালকৈ চিনি পাবলৈ থাকি গ'ল ইয়াৰ কাৰণটো এইটো এটা মানে ক'ব পাৰিও ক'ব নোৱাৰি আচলতে মই যিটো ছাবজেক্ট ল'লো এই উপন্যাসখনৰ এইটো এটা অতি বিশাল ছাবজেক্ট গতিকে উপন্যাসখন লিখি থকাৰ সময়ত মই বাৰে বাৰে অনুভৱ কৰি আছো যে এই গোটেই উপন্যাসখন গোটেই বিষয়টো মই এখন উপন্যাসৰ মাজত কোনো পদ্যে সামৰিব নোৱাৰো গতিকে তেতিয়া সিকুৱেলৰ কথা এটা ভবা হৈছিলে আৰু সিকুৱেলৰ কথা যেতিয়া ভাবিলো তেতিয়াহ'লে কিছুমান ৰহস্য এৰি থবই লাগিব মানে পিছৰ কথাবিলাকৰ কাৰণে নহ'লে একেবাৰে ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে সিকুৱেলটো কিন্তু অলপ যদি কৰবাত কিবা টান এটা থাকি যায় বা কিছুমান ৰহস্য যদি থাকি যায় তেতিয়াহ'লে পিছত পঢ়িবৰ কাৰণে মানুহে এটা সূত্ৰ বিচাৰি পাব গতিকে তেনেকুৱা কিছুমান কথা থৈ গ'লো তাৰমানে ভৱিষ্যতে জানিম মই গতিকে বাকীখিনি ভাবিছো যে ভৱিষ্যতে জনাই এতিয়া সুধি দিওঁ ধৰা নবাব কোন হেমন্তৰ কি হ'ল এনেকুৱা প্ৰশ্ন এতিয়া আমি সুধিব নোৱাৰো তাৰমানে সুধিব মই ভাবো বা অৰ্ণৱ দুৱাৰা ঘূৰি আহিল নে নাই সেইবোৰ সোধা অলপমান দিগদাৰ মানে সোধা দিগদাৰ নাই কিন্তু এটা কথা কি মই ইয়াত নবাবৰ চৰিত্ৰটো বৰ ডিটেইলছত যোৱা নাই কিন্তু এটা কথা মই এইটো মানে এইটো চাগে আপোনাৰ কৃতিত্ব এটা যে নবাবৰ চৰিত্ৰটো আপুনি ডিটেইলছত যোৱা নাই কিন্তু এনেকুৱা লাগিল ক'ৰবাত কোনোবা মুহূৰ্তত এনেকুৱা লাগে আচলতে যেন সেইটোৱে ছাছপেন্সটো তাতেই আছে চাগে যে নবাব মানে বহুকেইজনক নিয়ন্ত্ৰণ কৰি আছে সেইটো মানে ধাৰণা এটা কৰিব পাৰে নবাব এটা সাংঘাতিক মানে পাৱাৰ চেণ্টাৰ আচলতে নবাবে গোটেই বস্তুটো কণ্ট্ৰল কৰি থাকে কিন্তু নবাব কোন এতিয়া কথাটো হ'ল যে মই যিটো কথা কৈ আছো যে উপন্যাসত কিছুমান অত্যাধুনিক কলা কৌশল মানে আমদানি হৈছে তাৰে এটা কথা হ'ল যে এজন লেখকে কিমান দূৰলৈকে কথাবোৰ জানে
একচুৱেলি লেখকবিলাকে বহু সময়ত কিছুমান কথা আৰোপেই কৰে, কিন্তু মই সেই আৰোপৰ পৰা আঁতৰি মই উপন্যাসখন অলপ নতুনকে নেৰেশ্যনটো আগবঢ়াব খুজিছো। গতিকে মোৰ নেৰেশ্যনৰ ষ্টাইলটো এনেকুৱা যে মই হেমন্ত আৰু মিজানুৰৰ পকেটত দুটা কেমেৰা গুজি দিলো যে তোমালোকে যলে যাবা, যলেকে ৰেকৰ্ড হব, যিখিনি ভিডিঅ' মই দেখা পাম তোমালোকৰ জৰিয়তে সেইখিনি মধুশালা পাৰ্ট 1ত থাকিব, হয়নে নহয়? গতিকে নবাবৰ ড্ৰয়িং ৰুমলৈকে কথাখিনি থাকিল, কিন্তু যেতিয়া মই মিজানুৰৰ পকেটত থকা কেমেৰাটো মই যদি নবাবৰ পকেটত গুজি দিব পাৰিম যিদিনাখন, তেতিয়াহ'লে মই নবাবে যিখন পৃথিৱীত ঘূৰি ফুৰে গম পাব পাৰিম। আপুনি ধৰক প্ৰতাপ ঠিকাদাৰৰ পকেটত কেমেৰাটো 2 মিনিটমান 3 মিনিটমানৰ কাৰণে গুজি দিলে, কিন্তু নবাবৰ তাত গুজি নিদিলে। ঠিকে, এইটো অন্যায়টো কৰা হোৱা নাই? অন্যায় কৰা হোৱা নাই, মানে এইটোতো কৈছো আপুনি আমাক এৰি দিছে, সেইটোৱে আপোনাৰ কৃতিত্ব যে আমি যেতিয়া পাৰ্ট 1 আহিব তেতিয়া আমি পঢ়িমেই, তাৰ মানে পাৰ্ট 2 মধুশালা ৰিটাৰ্ণছ। থেংক ইউ সৌমিত্ৰ দা, ভাল লাগিলে। আপুনি খুব ধুনীয়া উপন্যাস এখন আমাৰ পাঠক সমাজত দিছে আৰু এনেদৰে লিখি থাকক আৰু আমাৰ অনুষ্ঠান শুনি থাকক, তাকে আশা কৰিছো। থেংক ইউ সুজিতা আৰু শুভঙ্কৰ, থেংক ইউ ভেৰি মাছ। আজিৰ পৃষ্ঠা মেলি শুনি আছে গুৱাহাটীৰ নম্বৰ 1 FM ৰেডিঅ' ষ্টেচন 92.7 বিগ এফএমত আজিৰ পৃষ্ঠা শুভঙ্কৰ আৰু সুজিতাৰ সৈতে। আজি আমি কথা পাতিলো সৌমিত্ৰ যোগীৰ প্ৰথমখন উপন্যাস, কিন্তু এখন উৎকৃষ্ট উপন্যাস মধুশালা সম্পৰ্কে। আচলতে বিগত 3টা দশকত অসমৰ ৰাজনীতি, সমাজ জীৱনৰ সংগঠিত কিছুমান ঘটনা পৰিঘটনাক লৈ যিবোৰ আধুনিক চৰিত্ৰৰ উপস্থাপনেৰে মধুশালাৰ জন্ম দিছে, তাৰ প্ৰত্যেকটো চৰিত্ৰই হয়তো আপোনাৰ নিজৰ যেন লাগিব, কাৰণ সেই চৰিত্ৰবোৰ কাল্পনিক নহয়। আৰু অধিক যদি আপুনি জানিব বিচাৰিছে তেতিয়াহ'লে নিশ্চয়কৈ পঢ়িব লাগিব মধুশালা সৌমিত্ৰ যোগীৰ। নিশ্চয়, য'ত আমাৰ এতিয়াৰ সমাজখনত জন্ম হোৱা বিভিন্ন শ্ৰেণীৰ বিষয়ে জানিব পাৰিব, কিন্তু এই শ্ৰেণী বিভাজন জাতিগত নহয়। এই শ্ৰেণী বিভাজন হৈছে বৌদ্ধিক চিন্তা, চেতনা আৰু চৰিত্ৰৰ শ্ৰেণী বিভাজন। আপুনি মধুশালাত বিচাৰি পাব সাম্প্ৰতিক সময়খনক, সাম্প্ৰতিক নগৰ এখনক, সাম্প্ৰতিক সময়ৰ এখন মানসিক জগতক। পঢ়িবলৈ নাপাহৰিব মধুশালা, আৰু মধুশালাৰ অন্তিম পৃষ্ঠাটোৱে কয় যে ইতিবাচকতা উভতি নিশ্চয় আহিব। এমাহ হ'বৰ হ'লহি, পিছদিনা দিব খোজা উত্তৰটো আজিও হাঁহিলে নহ'ব, কোৱা? নাজানো। এইটো একো উত্তৰ নহ'ল, কোৱা? আৰু 6 মাহৰ পাছত দেখা পাম। ফুলপাহ যদি মই নিজে হওঁ তেতিয়াহ'লে কাকো ছিঙি নিবলৈ নিদিওঁ, অৱশ্যে তোমাক দিম। মোক এতিয়া বুজি পালা? মানুহ তেতিয়ালৈকে পজিটিভ হৈ থাকে যেতিয়ালৈকে নিজৰ স্বাৰ্থ বিঘ্নিত নহয়। ফুলটোৰ স্থানত যেতিয়া তুমি নিজক কল্পনা কৰিলা, তেতিয়াই তুমি কথাটো বেলেগকৈ ভাবিবলৈ ল'লা। নহ'লে আমি সকলোৱে সহজতে ফুলটো ছিঙি নিলেও কথা নাই বুলিয়েই ক'লোহেঁতেন। আমাৰ ইতিবাচক চিন্তাবিলাক সিমানলৈকে ইতিবাচক। তাই বিস্ময়েৰে তালৈকে চাই আছে। আকৌ 6 মাহৰ পাছত লগ পাম ন? হৃদয় সৃষ্ট সৃষ্টি নে মগজু সৃষ্ট বুদ্ধি, আবেগ সৃষ্ট ভাৱনা নে যুক্তিবদ্ধ অজুহাত, আটম টোকাৰি নোহোৱা পথত হেৰাই যোৱা মানসিকতা নে সংগ্ৰামী সত্তাৰ আকুলতাত বিচাৰি যোৱা প্ৰেৰণা। নিৰ্বাচিত কি হ'ব কোৱা টান। হয়তো যদি হয় ইয়াৰ ভোট যুদ্ধ, আপোনাৰ নিৰ্বাচনৰ নিকটতম আধাৰ হ'ব কি হৃদয় নে মগজু? নে পথৰ সন্ধান বিচাৰি বাট হেৰুৱা পথেই ওলাবগৈ মধুশালাত। পিছে আমি 6 মাহৰ পাছত নহয়, অহা সপ্তাহতেই লগ পাম এখন নতুন কিতাপৰ সৈতে, মাত্ৰ 92.7 বিগ এফএমত। আজিৰ পৃষ্ঠা শুভঙ্কৰ আৰু সুজিতাৰ সৈতে। পিছে আজিৰ পৃষ্ঠা শুনি কেনে লাগিছে এই সম্পৰ্কে আপোনাৰ মতামত আৰু লগতে আজিৰ পৃষ্ঠাৰ বাবে আপোনাৰ পৰামৰ্শ আপুনি আগবঢ়াব পাৰে 92.7 বিগ এফএম গুৱাহাটীৰ ফেচবুক পেজত, RJ সুজিতা @92.7 বিগ এফএম, নতুবা RJ শুভঙ্কৰ @92.7 বিগ এফএমত আপুনি আপোনাৰ মেছেজ আগবঢ়াব পাৰে। আজিৰ পৃষ্ঠা বুলি এটা গ্ৰুপ আছে য'ত আপুনি আজিৰ পৃষ্ঠা সম্পৰ্কীয় সকলো আপডেটছ পাব আৰু আপুনিও আপোনাৰ মতামত তাত আগবঢ়াব পাৰিব। তেনেহ'লে আজিলৈ আমাক দিয়ক বিদায় আৰু শুনি থাকক মাত্ৰ 92.7 বিগ এফএম। শুনক লাইফ বনাওক। শুভৰাত্ৰি।